ভাবি চালে গম পাব যে সকলোতকৈ ভাল মুহূৰ্তবোৰ আপুনি আগতেই পাৰ কৰি আহিছে। আনক পৰিৱৰ্তন কৰা প্ৰায় অসম্ভৱ, সেইবাবে নিজকে পৰিৱৰ্তন কৰাই বুদ্ধিমানৰ কাম। এই দুনিয়া সুখৰ ঠাই নহয়, তেনেহ'লে ইয়াত সুখ কেনেকৈ বিচাৰি পাব? পুৰুষৰ এটা ভুলৰ বাবে নাৰীসকলে অন্য পুৰুষৰ প্ৰতি আকৃষ্ট হয়, সেয়া হ'ল সময় নিদিয়া। চতুৰ মানুহে বুৰ্বক মানুহক ঠগে আৰু সেই চতুৰজনক সুযোগ পালে বেছি চতুৰ মানুহে ঠগে আৰু শেষত হিচাপটো কিন্তু সমানেই থাকে। কোনজন মানুহ তোমাৰ বাবে সঠিক এই কথাটো বুজিবলৈ অভিজ্ঞতাৰ দৰকাৰ আৰু এই অভিজ্ঞতাৰ বাবে জীৱনত ভুল মানুহবোৰৰ প্ৰয়োজন হয়। এনেকুৱা হৃদয় তৈয়াৰ কৰা যি কেতিয়াও কোনেও ভাঙিব নোৱাৰে, এনেকুৱা হাঁহিৰ সৃষ্টি কৰা যি কেতিয়াও কষ্টৰ নহ'ব, এনেকুৱা সম্পৰ্ক তৈয়াৰ কৰা যি কেতিয়াও শেষ নহয়, এনেকুৱা এখন হাতত ধৰা যিখনে কেতিয়াও এৰি নাযায়। কোনো কষ্টই আপোনাক দুৰ্বল কৰিব নোৱাৰে। মানুহৰ অভাৱ চিৰস্থায়ী নহয়। আজি টোপনি ক্ষতি কৰি যাৰ লগত কথা পতাৰ অভ্যাস কৰিবা, সেইজনেই এদিন আপোনাক ইগনৰ কৰিবলৈ আৰম্ভ কৰিব। যাৰ ওচৰত আপুনি মানসিক শান্তিৰ আশা কৰিব, সেইজনেই এসময়ত মানসিক কষ্ট দিব। সেইবাবে কাৰোবাক অভ্যাস বনাই লোৱাৰ চিন্তা বাদ দিয়ক। তৰ্কত জিকাটো বুদ্ধিমানৰ কাম নহয়, বুদ্ধিমানৰ কাম হ'ল মূৰ্খৰ লগত তৰ্ক নকৰাটো। যিসকল মানুহে কেৱল এজনৰ মাজতে সুখ বিচাৰি নাপায়, আজি যদি এজনক ভাল লাগে আকৌ কাইলৈ অন্য এজনক, এনেধৰণৰ মানুহক ভাল পাই ধৰি ৰখা নাযায়। আকৌ দুজনৰ মাজত যদি ইগ' বেছি, তেনেহ'লে কেৱল প্ৰেমহে হয়, একেলগে থকা নহয়। মিছা প্ৰেমৰ পিছত কেতিয়াও নদৌৰিব। অলপমান হেৰুৱাই অলপমান পোৱা, এনেদৰেই চলি থাকে সুখৰ অহা যোৱা। কিছু স্মৃতি পাহৰি আকৌ নতুন স্মৃতি ৰোপণ কৰি তাল মিলাই চলিবই লাগিব, ইয়াৰ নামেই জীৱন। কাৰো মনত আঘাত নিদিবা, সুখী হ'ব নোৱাৰিবা। ভাল পাব নোৱাৰিলেও অভিনয় নকৰিবা। মনত ৰাখিবা, কাৰোবাৰ চকুৰ পানী তোমাৰ জীৱনত অভিশাপ হৈ পৰিব পাৰে। চকুৰ পানী হ'ল সকলোতকৈ মূল্যৱান পানী, কাৰণ পৃথিৱীত একমাত্ৰ এই পানীয়েই মনৰ দুখ বুজিব পাৰে। নিজৰ একান্ত গোপন কথা নিজৰ মাজতে ৰাখিব লাগে। ভৰসাৰ হাতখন যিমানেই বিশ্বাসী নহওক কিয়, কোনো স্বাৰ্থত আঘাত লাগিলে দল সলনি কৰিবলৈ সময় নালাগে। বেছিভাগ ক্ষেত্ৰতেই সম্পৰ্কৰ আৰম্ভণি যিজনে কৰে, শেষো সেইজনেই কৰে। বিচ্ছেদৰ অসহ্য যন্ত্ৰণা সেই মানুহজনেহে ভোগ কৰে যিজনে সম্পৰ্কত আবদ্ধ হোৱাৰ আগতে সম্পৰ্কৰ প্ৰতি অনাগ্ৰহী আছিল। কাৰোবাক দুখ দি বাচি থকাতকৈ দুখ লৈ বাচি থকাই বহুত ভাল। নিজৰ কষ্টৰ বাবে কাৰো ওচৰতে জবাব দিব লগা নহয়, কিন্তু আনক কষ্ট দিলে গোটেই জীৱন তেওঁৰ অভিশাপ মূৰত লৈ জীয়াই থাকিবলগীয়া হয়। মায়ে প্ৰথমৰ পৰাই কৈছিল, ইমান বন্ধু-বান্ধৱ বনাইছা কিয়? এটা সময়ত দেখিবা যে কাষত কোনো নাই। সেইদিনা বুজা নাছিলো, কিন্তু এতিয়া মাৰ কথাখিনি মিলি গৈছে। এজন ব্যক্তিক যোগ্য কৰি তোলাৰ লগে লগে সেইজনে প্ৰথমে আপোনাকে অযোগ্য বুলি ভাবিব। তোমাক বিশ্বাস কৰাটো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ৰক্ষা কৰাটো তোমাৰ দায়িত্ব। যিসকলে গভীৰভাৱে ভাল পাব জানে, তেওঁলোকক ভাল পোৱা মানুহ কোনো নাথাকে। দুৰ্বল কোনো নহয়, পৰিস্থিতিয়ে মানুহক দুৰ্বল কৰি দিয়ে আৰু কিছুমান সুবিধাবাদী মানুহে দুৰ্বলতাৰ সুযোগ লৈ নিজকে বাঘ বুলি ভাবে। বন্ধু-বান্ধৱীসকল, যদি কথাখিনি ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু কমেণ্টৰ জৰিয়তে জনাওক। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।